সকলোকে নমস্কাৰ। এই ভিডিঅ'টো আচলতে 27 জানুৱাৰীৰ হয় আৰু আমি গৈছিলোঁ ৱেষ্ট কাৰ্বি আংলঙৰ টুমপ্ৰেঙলৈ আৰু টুমপ্ৰেঙত আমাৰ জেঠাই ঘৰৰ বাইদেউ আৰু ভিনদেউ থাকে। এই বাইদেউহঁতৰ ঘৰৰ সন্মুখতে হৈ আছিল ডিমাছাসকলৰ বসুদিমা উৎসৱ আৰু এই বসুদিমা উৎসৱত মানে তেওঁলোকৰ আচলতে মোৰ ভিডিঅ'টো কৰা মানে দেৰি হ'ল, ৰাতি দিনত ভিডিঅ' কৰা নহ'ল আৰু আচলতে প্ৰগ্ৰেমবোৰ ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেল ধেমালিৰ পৰা আদি কৰি সকলো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল আৰু এয়া ৰাতি দৃশ্য দেই। ৰাতিৰ সময়ত তেওঁলোকৰ ডেকা বুঢ়া সকলোৱে মানে পুৰুষ মহিলা উভয়ে তেওঁলোকে এই উৎসৱত নৃত্য গীত কৰে আৰু ভোজ ভাতৰো আয়োজন হয় আৰু তাকে মই মানুহজনক কৈছিলোঁ যে কেইটামান ভিডিঅ' কৰি ৰাখিবলৈ। তেওঁ গৈছিল ভিডিঅ' কৰিবলৈ আৰু সেয়া কিছু দৃশ্য কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ, তাকে ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ পঠালোঁ। চাবচোন কেনেকুৱা পায়। আমাৰ মানুহজন আৰু ভিনদেউ একেলগে গৈ তাতে নচাত মচগুল হৈ গৈছে। আমাৰ এই বসুদিমা আমি আঠটা মৌজা বুলি আমি কওঁ, কিন্তু আমাৰ আঠটা গাঁৱত 8জন গাঁওবুঢ়া। আমাৰ এই গাঁওখনৰ 8জন গাঁওবুঢ়াই সকলো লগ লগাই আমি এইবাৰ এই বসুদিমা আমাৰ যিটো কপিলী পৰিয়া, কপিলী নদীৰ পশ্চিম ছাইডৰ যিমান ডিমাছা গাঁও সকলো লগ লাগি সকলো গাঁও একত্ৰিত কৰি এই বসুদিমা আমি যোৱাবাৰ পৰা আৰম্ভ কৰিছিলোঁ। এইবাৰ গ্ৰেটাৰ হিচাপত আমাৰ এই টুমপ্ৰেং টিচ গাঁৱত আমি অনুষ্ঠানটো ইয়াত কিমান মাহ হৈছে ইয়াত মাহ হিচাপত নহয়, বছৰ হিচাপত এই 27 যিটো নেকি তাৰিখৰ যিটো আমাৰ বসুদিমা, এইটো ক'বলৈ গ'লে আজি 2006ৰ পৰা 2005ৰ পৰা আৰম্ভ কৰি আজি হিচাপ কৰিলে আমাৰ প্ৰায় 30 ইয়াৰ্ছ, 30 বছৰমান হয়তো এই 27 তাৰিখৰ বসুদিমা যিটো আমি যিটো মানিছোঁ, এইটো ইয়াৰ আগত উত্তৰ পৰ্বাত্য এইটো কাছাৰ জিলা, যেনিবা ডিমা হাছাও জিলাত আগত 27 তাৰিখত মানিছিলে। এতিয়া এইটো গোটেই অসমত গোটেই জিলাত এইবাৰৰ পৰা আমালোকক হলিডে লিষ্টত যেতিয়া নেকি ৰিকগনাইজ কৰি দিয়া হ'ল, আমিও এইবাৰ এই 27 তাৰিখটো বসুদিমা এই 27 তাৰিখটো আমিও পালন কৰিছোঁ। এনেইতো আপোনালোকৰ আগপিছ হৈ থাকে,
মানে কেতিয়াবা আগপিছ আমালোকৰ নহয় মানে কেতিয়াবা আপোনালোকে তাৰিখটো যেনিবা ধৰি লওক আজি নাই 27 আগত যোৱাবাৰ তাৰ আগৰবাৰত হয়তো তেনেকুৱা আমাৰ ব্যক্তিগত বিহু হিচাপত আমি 13 জানুৱাৰীৰ পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী মাহলৈকে আমি এনেকৈ ভাগকৈ বিহু পাতোঁ কিন্তু এতিয়াৰ পৰা ভাগকৈ বিহু পাতা আমালোকৰ চিষ্টেম নাইকিয়া আমি কৰি দিলোঁ আমি একেটা প্লেটফৰ্মত এই 8খন গাঁও 8খন মৌজাৰ গামবুঢ়াৰ লগত লৈ এয়া আমি এইবাৰ পাতিলোঁ কেলেতো আজি মানে বহুত গণ্য মান্য ব্যক্তি আহিলে মই ফটো মাৰিলোঁ শুনি দেই তাৰপিছত আপোনালোকৰ ইয়াতে বহুত বিহু ফেষ্টিভেল কৰি গ'ল নাচিছে খাইছে পূৰা এনজয় কৰিছে এইটো আপোনালোকৰ ভাল লাগিছে মই আহিছোঁ দেই হয় দূৰণিৰ পৰা আপোনালোকৰ এইটো চাবৰ কাৰণে এতিয়া ভাল লাগিছে এতিয়া আপোনালোকৰ ফেষ্টিভেলৰ কাৰণে কিবা দুই এষাৰ ক'ব নেকি কেনেকুৱা এইটো ফেষ্টিভেলটো আপোনালোকে ইউটিলাইজ কৰি যায় সেইটো লৈ মই সদৌ আমাৰ যিমান এই ডিমাচা সমাজ যিমান আমাৰ ইয়াত এইবাৰ সহযোগী দিছে তেখেতসকলক আমাৰ অনুৰোধ আমাৰ এইবাৰৰ যিটো বিহু উদযাপন কমিটিৰ হয় যে যুগে যুগে সকলো ৰাইজ তেনেকৈ সহযোগিতা আগবঢ়াই থাকিব আমাৰ এই 27 যিটো বসুদিমা আগলৈ আৰু ইয়াতকৈ আৰু উন্নতিলৈ আমাৰ প্ৰগতিলৈ আমাৰ আগবাঢ়ি যাব ইয়াৰ মই কামনা থাকিল আৰু মই আশাবাদী আৰু সকলো ৰাইজ সহযোগিতা দিব আশাবাদী আৰু ধন্যবাদ নমস্কাৰ আমাৰ ট্ৰাইবেল আমি তেওঁ আছোঁ মই ট্ৰাইবেল দেই বেয়া নাপাব নহয় এইটো ইয়াৰ প্ৰশ্ন আপুনি বেলেগে কৰক এইটো মানে পূৰা একদম তাৰমানে যিটো মই কৈ আছোঁ যে আমি ট্ৰাইবেলখিনি এনেকুৱা আছোঁ একতা হৈ আছোঁ আমি একতা আছোঁ এনেকুৱা ঠিক আছে সেইটো দেই এতিয়া আপুনি কথাটো কওক মই আপোনাক শিকাই দিছোঁ যেনিবা আৰু এটা কথা ক'ম গোটেই অসমৰ আমাৰ যিটো নেকি ট্ৰাইবেল সমাজ 6 শিডিউল আমাৰ ট্ৰাইবেল সমাজ এইখিনিতে এটাই মই মেছেজ দিব বিচাৰোঁ যে আমাৰ আইডেণ্টিটি এয়াই আমাৰ আইডেণ্টিটি আমাৰ কলা সংস্কৃতিটো যেতিয়ালৈকে আমি বজাই ৰাখিব পাৰোঁ তেতিয়ালৈকে আমি নিজক ট্ৰাইবেল আৰু আমাৰ পৰিচয়টো আমি তেতিয়ালৈকে আমি পাই আছোঁ সেয়েহে বজাই আমি ট্ৰাইবেলৰ আমাৰ যিটো নেকি আদৰ্শটো আমি বজাই ৰাখি যাম আমি আগলৈকে আমি যুগে যুগে আমি আগলৈকে আমি আমাৰ যিটো নীতি আদৰ্শটো আমি বজাই ৰাখি যাম সেয়েহে সকলো আমাৰ ট্ৰাইবেল সমাজ গতিকে হয় বেলেগ ভিন আমাৰ ট্ৰাইবছ কমিউনিটিৰ ভিতৰত হ'ব পাৰে কিন্তু সকলোৰ একেটাই নীতি আদৰ্শ হয়তো নাম বেলেগ হিচাপত উদাহৰণত থাকিব পাৰে আমি বসুদিমা কৈছে কোনোবাই বাথৌ পূজা কৈছে কোনোবাই কাৰ্বি ইউথ ফেষ্টিভেল কৈছে কোনোবাই হয়তো অন্যান্য এনেধৰণৰ নামত অসমত সেইটো প্ৰচলিত হৈ আছে আমি জানো গতিকে আমাৰ 6 শিডিউল ট্ৰাইবছসকলৰ এটাই উদাহৰণ যিয়ে যেনেকাই নাপাতক সেয়া আমাৰে লাগিবই আমাৰে 27 কালচাৰ 27ত আমি এছ টি আছোঁ গতিকে সকলো সেইটো আমালোকৰ অনাগত দিনত লাগিবই সকলো লাগিব আছোৱেই আমি এছ টি আছোঁ সকলো আমি পাতিও আহি আছোঁ জয় হিন্দ জয় হিন্দ জয় বসুদিমা পূৰা এনজয় কৰি কিনে আছোঁ দেই আমি
টাইমত আজি আমি এনেকৈ দেখি পালোঁ এই দেখা পাত বহুত সন্তোষিত লৈছোঁ এইটোৰ পৰা আমি থেংকছ বহুত থেংকছ কৰি আছে দেই